Hello guys, welcome to John Miri channel. এতিয়া মই ওলাইছোগে গোগামুখলৈ। টাইমটো হৈছে 5টা বাজিছে। গৈ আছোগে এতিয়া। বলক গৈ থাকো, আপোনালোকে ভিডিঅ'টোত লাগি থাকিব। একচুৱেলি এতিয়া অকলে গৈ আছো। বৰ্তমান আপোনালোকে চাই থাকক, এইটো আমাৰ জেগা। এইটো আমাৰ জেগাখন। বৰ্তমান গৈ আছো। নাই অকলে গৈ আছো, এইটো বাইক কোনো নাই। আধা আধি চলাই গৈছো, উপায় নাই আৰু অকলে ৰাস্তাত। আমাৰ গাঁওখন এনেকুৱা। এইটো আপোনাৰ মেৰগাঁও পামগে আৰু মেৰগাঁৱৰ এইটো আপোনাৰ কিবা এইটো জেগাত তেখেতসকলে খেতি কৰে। এইটো জেগাত এইটো খুব সুন্দৰে হয়, খুব মজা জেগা লোকেশ্যনটো। একচুৱেলি আগতে এইটো ৰাস্তাত বহুত কেঁচা ৰাস্তা আছিলে, বহুত বোকা পানী মানে দিনত হ'লেতো বহুত বোকা হয়। বাইক চাইক একো চলাব পৰা ব্যৱস্থাটো মানে এতিয়া খুবেই ভাল হ'ল। এতিয়া এইটো চা কাৰেণ্ট প'ষ্টো আহি গ'ল, কাৰেণ্ট ব্যৱস্থাও আহিলে। কিন্তু আগতে ইয়াত একো ব্যৱস্থা নাছিলে। কেৰাচিন আমি ইউজ কৰিবলগীয়া হৈছিলে। ৰাতিত বহুত প্ৰব্লেম হৈছিলে আৰু ৰাতিত ঘূৰিবলৈ বহুত মানে এখন ঘৰৰ পৰা এখন ঘৰ গ'লেও মানে বহুত আণ্ডাৰ হৈছিলে। এতিয়া বহুত একদম পূৰা ফ্ৰী মজা হৈ গ'লগৈ। একদম যথেষ্ট এতিয়া ব্যৱস্থা হৈ গ'ল। এইটো পকী ৰাস্তা। ইয়াত দোকান আছে। আগতে ইয়াত দোকান নাছিলে। এতিয়া একচুৱেলি মই বেলেগ এটা লোকেশ্যনত আহিলোঁ মানে এতিয়া মই গোগামুখলৈ ওলাইছিলোঁগৈ। কিন্তু মোৰ বুঢ়ো এজন আছে মেৰগাঁৱৰ। একচুৱেলি এদিনা আপোনালোকক দেখাইছিলোঁ। এতিয়া ভাল হৈছিলেগৈ, ঘৰত আছেগৈ এতিয়া। আজি মানে তেখেতে মানে যাবগৈ ধেমাজিলৈ, মানে ধেমাজিলৈ গৈ কিনি তেখেতে কি হ'ব মানে আজি চেকআপ কৰি চাবগৈ। মানে ৰাস্তাতে লগ পালোঁ, কিন্তু ৰাস্তাত লগ পাই ইয়াতে তেখেত ক'লে মানে দুজন মানুহ যাব আৰু মোৰ ব্ৰৰ ৱাইফ আৰু তেখেতৰ মা। সেইকাৰণে মানুহ 3জন হিচাপে এইখনে আছে তেখেতৰ। সেইকাৰণে মই নিব লাগিব তেখেতক। আৰু এইটো জেগাটো ইয়াত একচুৱেলি এইটো নদী হয়, আগতে নদী আছিলে। একচুৱেলি এতিয়া মৰাচ সুবনচিৰি হৈ গ'ল। এইটো জেগাটো মৰাচ সুবনচিৰি হোৱাৰ পিছত এতিয়া পানী নাহে। পথাৰলৈ গৈছে, এনেকৈ পাৰ হৈ যাবলগীয়া হয়। এইটো চাওক। দাদা কিবা আৰু গৰুদেম কিবা এনে এৰালি নে? ঠিকে আছে। মই বুঢ়ৰ ঘৰলৈ গৈ আছোঁ এতিয়া। একচুৱেলি ময়ো এতিয়া টাইমটো বহুতেই কমাই গৈছে। কিয় বুলি ক'বলৈ গ'লে একচুৱেলি মোৰতো ফেমিলি আছে। মই এতিয়া কাম কৰিব লগা হৈছে। সেইকাৰণে কামটো কৰিবই লাগিব লাইফত, নহয় জানো? কুছটো কৰনা পৰতা হে। সেইকাৰণে এতিয়া টাইমটো মেইনটেইন কৰিব পাৰিমগৈ নে নোৱাৰিম, এইটো বাদ দিয়ে আৰু একচুৱেলি ঘৰলৈ গৈ চাম বাৰু। মই আহি পালোঁ বুঢ়ীহঁতৰ ঘৰৰ পৰা, মানে তেখেতৰ মা আৰু তেখেতৰ ৱাইফ, তেখেতৰ ফেমিলি যাব ধেমাজিলৈ। মেডিকেললৈ যাবগৈ, মানে ট্ৰিটমেণ্ট কৰিবগৈ আজি, চেকআপ কৰি চাবগৈ। এইটো একচুৱেলি তেখেতৰ 3জন মানুহ যাব, বাইক এখনে আছে। সেইকাৰণে এতিয়া একচুৱেলি ওপৰলৈ গৈ আছোঁ মই। এতিয়া আছে তেখেতৰ ঘৰ বুঢ়ীহঁতৰ। কালে নেকি? আইদঙি আইয়া লুং বাৰ গলোচোন। বন্তি আপোনালোকে চিনি পাইছে, এদিনা আপোনালোকক দেখাইছিলোঁ ধেমাজিত হস্পিটেলত। তেখেতে আজি যাবগৈ ধেমাজিলৈ। তেখেতৰ আজি চেকআপ কৰিবগৈ। তেখেতকে আমি লৈ যাব লাগিব এতিয়া। ওলাই আছে এইটো এক্টৰ। এইটো চা, এক্টৰ হয়। আপোনালোকে চাইছেনে? চা, বুঢ়ৰ কিতাপ কিমান আছে। মানুহটো ইমান পঢ়েনে বাৰু? আমাৰ দেখোন এটাও নাই ঘৰত। সঁচাকৈ আপোনালোকে মিছা কৈ কি লাভ পাম। এইটো চাওক, তেখেতৰ কিতাপ চাওক। এইটো চাওক, ইমানেই কিতাপ আছে চাওক। ইমান পঢ়েনে মানুহটো? কিন্তু আমি নপঢ়োঁ দেই। কিন্তু আমি ওলাইছোঁ আৰু আপোনালোকে লাগি থাকক ভিডিঅ'ত। এতিয়া আমি বৰ্তমান ওলাইছোঁ। এইটো চাওক, তেখেতৰ পৰিয়াল অৰুণ কামান বুঢ়ো। আৰু এতিয়া আমি ওলাই যাম আৰু ইয়াৰ পৰা। ফাইনেলি এতিয়া আমি গৈ আছোঁ। বেয়া হ'ব, কাৰণ মই এটা আধি চলাই গৈছোঁ। বহুত প্ৰব্লেম, বেছি এইফালে ছাগলীও আছে। আমি বৰ্তমান কেৰাগুৰি দলঙলৈ পালোঁ আমি বৰ্তমান।
এইটো চাইডটো আপোনাৰ কৰকনি এইটো আৰু এইটোৰ মাজত এইটো দলংটো আছে কি সুন্দৰকৈ বনাই থৈ দিছে দলংটো আগতে বহুত প্ৰব্লেম আছিলে এতিয়া পূৰা যাব পৰা যায় এইটো ইয়ায়ো আছে ইয়ায়ো বৰ্তমান দুখন হাতেদি মোৰ বাহুত মানে ইয়াত এটা হাত ধৰিছে ইয়াত হাত ধৰিব লগা হৈছে শক্তি নাই তেখেতৰ সেইকাৰণে ময়ো ঠিক আছে আমি আলহী মানে চাই দিলোঁ ন তেখেত এতিয়া মানে যাব ধেমাজিলৈ তেখেতৰ ৱাইফ গাড়ীত যাব গাড়ীতে গ'ল ন ঠিক আছে আয়ো বিলাম দেই আৰু বুঢ়ো ঠিক আছে ব্যস্ত ন ব্যস্ত হয় দেই হয় ঠিক আছে এতিয়া মই বৰ্তমান ৰুমৰ এতিয়া উমামগৈ তেখেত এতিয়া গ'ল টাইমো কাফি हो चुका है अभी मैं जा रहा हूँ रूम दादा গাড়ী আছে আপোনাৰ গাড়ী আছে ন তেখেতৰ গাড়ী আছে মানুহ পোৱা নাই ৰৈ আছো আপুনি ক'ৰ হয় বৈনদী ন বৈনদীৰ পৰা কলৈ যায় ডিব্ৰুগড় আমি লখিমপুৰৰ পৰা আহোঁ ডিব্ৰুগড়লৈ যাম লখিমপুৰটো আপোনাৰ ডিব্ৰুগড় হয় ঠিক আছে কি আছিলে মা মাকনি তেখেতৰ বাছৰ নাম মা মাকনি ঠিক আছে আপোনালোকে তেখেতক ক'ৰবাত লগ পালে গাড়ীত যাব নহয় জানো এতিয়া গোৱামুখত ধৰক আপোনাৰ 6:30 পৰা মোৰ টাইম হয় তেখেতৰ সময়টো আপোনাৰ 6:30 পৰা হয় তাৰ গোগামুখৰ পৰা ডিব্ৰুগড়ত পাবগৈ 9:20 ঠিক আছে বাৰু দাদা পিছত লগ পাম বাৰু বৰ্তমান মই ৰুমলৈ গৈ আছোঁ এতিয়া টাইম হ'ল মোৰ মানে এতিয়া ডিউটি হেল্ল' গাইছ এতিয়া বৰ্তমান মই আহি পালোঁগৈ মোৰ ৰুমলৈ এতিয়া ডিউটিলৈ ল'ব লাগিব টাইম হৈ গ'ল পূৰা টাইম হৈ গ'ল এতিয়া আমাৰ মোৰ ৰুম ইয়াতে মই থাকোঁ ঠিক আছে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোকক নিশ্চয় লগ পামগৈ নেক্সট ভিডিঅ'ত মোৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব আৰু মোৰ চেনেলটো আপোনালোকে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু ইয়াকে কৈ মোৰ এই ভিডিঅ'টো সামৰিছোঁ